তো অকল লগৰ এজনৰ চেলেৰি এখন আছিলে তো মোক ভিডিঅ' এটা বনাই দিব কৈছিলে 2017 চনৰ গাড়ী ধুনীয়া হৈ আছে, কণ্ডিশ্যন একদম ভাল হৈ আছে, ফাৰ্ষ্ট অনাৰ হয় আৰু ইণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে। অকণমান টাচপেন আছে যদিও গাড়ীখন বাৰু ভালেই হৈ আছে। VXI মডেলটো হয়, পেট্ৰল। যদি আপোনালোকে লওঁ বুলি ভাবিছে তেতিয়া কণ্টেক্ট কৰিব পাৰিব, মই নাম্বাৰটো দি দিম বাৰু। আৰু গাড়ীখনৰ অল অভাৰ মজা হৈ আছে, টায়াৰ চায়াৰ কণ্ডিশ্যন ঠিকেই আছে, বেয়া হৈ থকা নাই, কালাৰ চালাৰবোৰ ভালেই হৈ আছে। আৰু কিছুমানে বিচাৰি থাকে চেলেৰিও লাগে বুলি, তো ভিডিঅ'টো সেইটো কাৰণে বনাই দিলোঁ। তেওঁ মোক যিহেতু কৈ আছিলে ভিডিঅ'টো বনাবলৈ। আৰু গাড়ীখন আপোনালোকে যদি লয়, লোকেশ্যনটো হৈছে দেৰগাঁৱত আছে। আৰু যদি লয় গাড়ীখনৰ প্ৰাইচটো হ'ব একদম ফিক্স প্ৰাইচ আপোনাৰ 295, 2,95,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ, 58,328 কিলোমিটাৰ গাড়ীখন ৰানিং হৈ আছে। ইণ্টেৰিয়ৰ মজা হৈ আছে, চাই লওক, ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন। 4খন পাৱাৰ উইণ্ডো, AC পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ডো গোটেইখিনি ৰানিং, চব ৱৰ্কিং কণ্ডিশ্যন। ইঞ্জিনো ধুনীয়া হৈ আছে, একো কাম নাই। টায়াৰ চায়াৰ ধুনীয়াই হৈ আছে। আৰু লেফ্ট ছাইডৰ চকাকেইটা কেলিবা পিনে অকণমান চাউণ্ড থাকিব পাৰে, সেইটো একো নাই বাৰু, সেইটো মোক কৈছিলে কাৰণে মই কৈ দিছোঁ। বাকী গাড়ীখন কণ্ডিশ্যন অল অভাৰ ভালেই হৈ আছে। ইণ্টেৰিয়ৰবোৰ বাৰু একদম পূৰা ক্লিন হৈ আছে, চাবি দুটাই আছে, ৰিম'ট আছে লগত। আৰু ইঞ্জিনৰ কণ্ডিশ্যনটো ভাল হৈ আছে, মই দেখুৱাইছোঁ, চাই লওক। এক্সিডেণ্টেল নহয় বাৰু, মানে এপ্ৰন চেপ্ৰন একদম পূৰা চিল হৈ আছে, বনোৱা নাই বাৰু। এইকেইটা চাই লওক, এপ্ৰন চেপ্ৰন পূৰা ধুনীয়াকৈ চিল হৈ আছে। আৰু ইঞ্জিনটো চিল হৈ আছে, পূৰা চিল আছে ইঞ্জিন। যদি আপোনালোকে লয় জনাব, দেখুৱাই দিলোঁ অকণমান ভিডিঅ'টোত। তো আজিলৈ বাই বাই।